নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো সময় হৈছে আপোনাৰ ৰাতিপুৱা প্ৰায় 2 বাজিছে। তো আজি মই ওলাইছোঁ অৰুণাচল মায়'দিয়ালৈ। তো আহকচোন আজি অৰুণাচল মায়'দিয়া ফুৰি আহোঁ। তো বন্ধুসকল, এতিয়া সময় হৈছে আপোনাৰ প্ৰায় 2টা বাজিব হৈছে। তো মই ৰেডি এতিয়া, আৰু তেতিয়াহ'লে দেৰি নকৰোঁ, আহক অৰুণাচল ফুৰি আহোঁ। তো মই ওলাই আহিলোঁ গাড়ীৰ ওচৰলৈ। তো যাবলৈ আৰম্ভ কৰিছোঁ। আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ, গৈ থকা দৃশ্যসমূহ চাওঁ। তো ওলাই আহিলোঁ মই এতিয়া, আমাৰ শিৱসাগৰ হাইৱে উঠিলোঁ। আমাৰ শিৱসাগৰৰ পৰা প্ৰায় 390 কিলোমিটাৰমান হ'ব মায়'দিয়ালৈ। প্ৰায় আৰু 6-7 ঘণ্টা লাগিব কিজানি, বেছিও লাগি যাব পাৰে, ৰাস্তা যিহেতু বেয়া মাজে মাজে। তেতিয়াহ'লে গৈ থাকোঁ আৰু লাহে লাহে। তো সময় হ'ল এতিয়া 4 বাজিছে কিজানি। তো মই পাইছোঁ এতিয়া খোৱাঙত এতিয়া চাহ পানী কিবা খাম, খাই মেলি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম। তো ৰাতিপুৱা প্ৰায় 6 বাজিছে এতিয়া, আৰু মই ডিব্ৰুগড় পাৰ হৈ আহিছোঁ এতিয়া, আৰু তিনিচুকীয়া পাওঁ হৈছোঁ। তো ৰাতিপুৱাৰ সময়খিনি চাওক কিমান ধুনীয়া লাগে, চাৰিওপিনে কুঁৱলী আৰু কুঁৱলী। আৰু মই পাই গ'লোহি তিনিচুকীয়া। তো এতিয়া প্ৰায় 7টা বাজু হৈছে। ইয়াৰ দোকানবোৰ খুলিব কিজানি ক'ৰবাত, চাহ তাহ খাম আকৌ। এয়া আপোনালোকে সোঁফালে দেখিব পাইছে তিনিচুকীয়া জংচন কিজানি। তো ট্ৰেইন ষ্টেচন হয় এইটো, ট্ৰেইন ষ্টেচনৰ পৰা অকণমান আগলৈ ৰখিম, কিবা খাম, তাৰপিছতে আকৌ গৈ থাকিম অৰুণাচল মায়'দিয়া। এতিয়া মই বৰ্তমান পাইছোঁহি তিনিচুকীয়া জিলা। তো ইয়াতো অলপ ব্ৰেকফাষ্ট কৰিম, তাৰপিছত আকৌ আমি অৰুণাচললৈ বুলি ৰাওনা হ'ম। তো চাই থাকক আগলৈ কেনেকৈ গৈ আছোঁ, তাৰ ৰাস্তাবোৰ, ইয়াৰ ৰাস্তাবোৰ। তো বন্ধুসকল, মোৰ ব্ৰেকফাষ্ট কৰি হৈ গ'ল এতিয়া। ব্ৰেকফাষ্ট কৰি এতিয়া আকৌ জাৰ্ণি আৰম্ভ কৰিছোঁ। তো ভিডিঅ'টো চাই থাকক আগলৈ কেনেকৈ গৈ আছোঁ অৰুণাচললৈ।
তো ইয়াত বিৰাটে এটা ধুনীয়া পৰিৱেশ দেখিবলৈ পাইছে। ৰাইট চাইডে আছে আপোনাৰ চাহ বাগান আৰু লেফটত মই গৈ আছোঁ। বিৰাটে এটা ধুনীয়া পৰিৱেশৰ মাজে মাজে গৈ আছোঁ। তো এতিয়া নেক্সট আমি পাম ডুমডুমাৰ পাছত পাম ঢলা শদিয়া ব্ৰিজ। ঢলা শদিয়া ব্ৰিজ পাৰ হৈয়ে পাম শদিয়া। তো শদিয়াৰ পৰা অলপ গৈয়ে পাম অৰুণাচল গেট। তাত আমি পাছ ল'ব লাগিব। তো ভিডিঅ'টো আগলৈ চাই থাকক। ডুমডুমালৈ 10, ঢলা শদিয়া 31। তো এয়া ঢলা শদিয়া ব্ৰিজ পালোঁ। তো ব্ৰিজ পাৰ হৈ পাম শদিয়া, তাৰপিছত পাম অৰুণাচল গেট। অৰুণাচল গেটত পাছ ল'ম। তো এয়া পালোঁহি অৰুণাচল গেট। গাড়ী লাইন লাগি আছে পাছ ল'বলৈ। তো ময়ো যাম এতিয়া পাছ ল'বলৈ। তাৰপাছত সোমাম অৰুণাচল। ৱেলকাম বেক এগেইন। এতিয়া মই অৰুণাচল গেট পাইছোঁহি। তো এতিয়া গেটত পাছ ল'ম। পাছ লৈ মেলি আকৌ যাত্ৰা আৰম্ভ কৰিম। তো পাছ লোৱাৰ পাছত আকৌ যাম আৰু মায়'দিয়ালৈ 78 কিলোমিটাৰ আছে গেটৰ পৰা। তো ভিডিঅ'টো চাই থাকক আগতে। তো মোৰ পাছ লোৱা হৈ গ'ল। পাছ লোৱাৰ পাছত এতিয়া অৰুণাচল এণ্টাৰ হৈছোঁ। তো এতিয়া ধুনীয়া ধুনীয়া পাহাৰ চাবলৈ পাম, ধুনীয়া ধুনীয়া জেগা চাবলৈ পাম। তো ভিডিঅ'টো চাই থাকক আগলৈ। তো আগত চাওক ধুনীয়া এটা দৃশ্য। তো সেই পাহাৰৰ ওপৰলৈ গৈ আছোঁ মই, মায়'দিয়া। তো এতিয়া ধুনীয়া ধুনীয়া জেগা দেখিবলৈ পাব আপোনালোকে। তো চাই থাকক ভিডিঅ'টো চাই থাকক। তো এতিয়া সোমাইছোঁ মই ৰয়িং। তো ফাইনেলি পাই গ'লোহি মায়'দিয়া। এইখিনিতে মই ৰখি আপোনালোকক ইয়াৰ মায়'দিয়াৰ দৃশ্যসমূহ ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। ভাগৰে জিগৰে বন্ধ হৈ গ'ল, পালোহি মায়'দিয়া পাছ। আপোনালোকে বেক চাইডে দেখিছে এইটো মায়'দিয়া পাছৰ চাইনবোৰ্ড। তো আমি আছোঁ এতিয়া 2600 মিটাৰ ওপৰত। তো ভাল লাগিছে আহি, খালি বিৰাটেই ৰাস্তাটো বেয়া। এইবাৰ সৈতে মোৰ 3 নম্বৰ বাৰ হ'ব। তো 3 নম্বৰ বাৰটো সেই একেই, অকণমান ভাল হৈছে ৰাস্তাটো, কিন্তু প্ৰায়খিনি বেয়াই। তো আহোঁতে অলপ কষ্ট, কিন্তু জেগাবোৰ চাই ভাল পাব আপোনালোকে। বিৰাট এটা ঠাণ্ডা বতাহ মাৰি আছে আৰু
ভাল লাগিছে। বৰফ পাম বুলি আহিছিলোঁ, একচুৱেলি বৰফ ডিচেম্বৰৰ লাষ্টৰ পৰা পৰে, তো বৰফ নাপালোঁ আৰু ইয়াৰ যিটো গ্ৰীণ তাকে চাওক। তো আহকচোন ইয়াৰ সৌন্দৰ্যবোৰ চাই লওঁ। এইখিনিত অকণমান বৰফ পৰিছে। ঠাণ্ডা ৰে এইবোৰ। ইয়াতে আছে এটা সৰুকৈ হনুমান মন্দিৰ। ইয়াত যিসকল মানুহ ফুৰিবলৈ আহে, জেগা চাব আহে, তেওঁলোক ইয়াত প্ৰাৰ্থনা কৰেহি। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকে ভাল পাইছে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।